নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। মই আগতে এজোপা পানীৰ বটলত পচাই থৈ তিয়াই থৈ কেনেকৈ ফুল গছ ৰুব পাৰি, ডাঙৰ কৰিব পাৰি, সেই তেনেকুৱা ভিডিঅ' এটা দিছিলোঁ। আজিও মই এজোপা দেখুৱাব খুজিছোঁ। এইজোপা ইয়াৰ পাতটো কিমান ধুনীয়া ধুনীয়া। এইটো মই প্ৰথমতে মই য'ত চাকৰি কৰোঁ স্কুলৰ বেৰ এখনৰ পৰা টানি আনিছিলোঁ। আনি পেলাই এইটো অৱশ্যে ডাঙৰ ডাল, মই এইটো ভাঙি দিলোঁ। এই ফুলজোপা পাতটো কি সুন্দৰ চাওকচোন। মই পানীৰ বটলত এনেই ভৰাই থৈ দিওঁ, তাৰপাছত মন গ'লে টাবত ৰুই দিওঁ, নহ'লে পেলাই দিওঁ। এতিয়া মই ইয়াৰে ডাল এটা ভাঙি পেলাই মই এনেকৈ এইটো থৈ দিছিলোঁ। ডাল এটা ভাঙি মই এনেকৈ এই পানীৰ বটলটোতে ভৰাই থৈ দিছিলোঁ। এইটো পানীৰ বটলত ভৰাই থৈ দিওঁতে এনেকৈ এয়া শিপা ওলাইছে। এয়া পানীৰ বটলত ভৰাই থওঁতে এনেকৈ শিপা ওলাইছে। এতিয়া মোৰ ৰুবলৈ জেগা নাই, মই সেইকাৰণে পেলাই দিম বুলি ভাবিছোঁ। তেনেকৈ পেলাই মই আনি এই টাবত ৰুই এইটো কৰিছোঁ। এইজোপা চাওকচোন কি ধুনীয়া। মই এইডাল মাহৰ টুকুৰা এটা দি পেলাই বান্ধি দিছোঁ। এইটো বৰ ধুনীয়া হয়। তলত এনেকুৱা বহল হৈ যায়, তলত এয়া দেখিছেনে, এয়া সুন্দৰকৈ এনেকৈ মই বান্ধি দিছিলোঁ এনেকুৱা। আৰু ওপৰলৈ এয়া এনেকুৱা হৈ গৈছে। আৰু আপুনি বেৰত লগাই দিব পাৰে, মাটি হ'লে বেৰত লগাই দিব পাৰে। মোৰ ইয়াত মাটি নাই, গতিকে মই টাবতে এনেকৈ ৰাখোঁ। তাৰপাছত বহুত হৈ গ'লে মই কাটি পেলাই দিওঁ। আপোনালোকে চাব ঘৰত কৰি। কিন্তু মই এইজোপাৰ নাম কি, মই নামটো নাজানো। ধন্যবাদ।